নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ যিসকলে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসম চৰকাৰৰ যিমানখিনি নতুন পদ মুকলি হৈছে সেই আটাইখিনি পদ 2027 চনতে মুকলি হ'ব। আৰু 2026 চনত এতিয়া আগষ্ট মাহ চলি আছে, বাকী যিকেইটা মাহ আছে 2026 চনৰ এই মাহকেইটাত কোনো ধৰণৰ নতুন পদ মুকলি নহয়। গতিকে আপোনালোকৰ যি নতুন এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্ট 2027 চনতে মুকলি হ'ব। CM ছাৰে আজি যিখিনি কথা কৈছিল সেই কথাখিনি ভিডিঅ' ক্লিপটো লগাই দিছোঁ, আপোনালোকে ভিডিঅ'টো ক্লিপটো নিজে ভালদৰে চাই ল'ব। আৰু আপোনালোকৰ যিটো নতুন এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্ট 2027 চনতে মুকলি হ'ব। গতিকে আপোনালোকৰ যিসকলে অসম চৰকাৰৰ অধীনত যিকোনো এটা চৰকাৰী চাকৰি ল'ম বুলি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। এইবাৰ আপোনালোকৰ এটা ভাল কথা সেইটো হৈছে যে পদৰ সংখ্যাটো বেছিকৈ ওলাব। CM ছাৰে কৈছে যে আপোনালোকৰ এতিয়া যিমানখিনি আপোনালোকৰ প্ৰমোশ্যন আছে আমাৰ ডিপাৰ্টমেণ্টেল যিমানখিনি মানুহ প্ৰমোশ্যন দিব পৰা হৈ আছে সেই আটাইখিনি মানুহ প্ৰমোশ্যন দিব। তাৰপিছত যিমান পদ খালী হ'ব সেই আটাইখিনি পদ একেলগে মুকলি কৰিব। এতিয়া CM ছাৰে নিজে উল্লেখ কৰিছে যে CM ছাৰে যেতিয়া ক'ৰবাত যায় তেতিয়া তেওঁ কেণ্ডিডেটসকলে কয় যে পদৰ সংখ্যাটো কমকৈ ওলাইছে বুলি। সেইবাবে CM ছাৰে কৈছে যে এইবাৰ প্ৰমোশ্যনটো দি মানুহখিনি অলপ পদ খালী কৰিব আৰু একেলগে বেছিকৈ নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকৰ যিসকলে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। আপোনালোকৰ 2026 চনটো আৰু বেছি দিন নাই, প্ৰায় শেষ হওঁ আৰু 2027 চনতে নতুন পদ মুকলি হ'ব। ধন্যবাদ। নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ এইটো কাৰণে যে আমি প্ৰথম ভেকেঞ্চিখিনি উলিয়াই ল'ব খুজিছোঁ। ছেকেণ্ড, আপোনালোকক কেইদিনমান পিছত মই ক'ম প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে। প্ৰমোশ্যনবিলাক যদি নহয় তলত ভেকেঞ্চি নহয়। আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক, পোষ্ট বঢ়াই দিয়ক। সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশ্যনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত। আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয় কনিষ্টবলৰ পোষ্টটো খালী নহয়। সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোশ্যনবিলাক চেছ কৰিব খুজিছোঁ। ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে। যদি শিক্ষকজন হেডমাষ্টাৰ নহয় শিক্ষকৰ পোষ্টটো খালী নহয়। সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেঞ্চি ওলোৱা, যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ। সেইকাৰণে এই বছৰটোত আমি প্ৰমোশ্যনখিনি কৰিম যাতে মেক্সিমাম ভেকেঞ্চি উলিয়াব পাৰোঁ। আৰু 2027 চনৰ পৰা আমি এপইণ্টমেণ্টবিলাকৰ কাম আৰম্ভ কৰিম। 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম, যে মেক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ।